Hello guys, welcome to my YouTube channel. আজি মই আপোনাৰ লগত শ্বেয়াৰ কৰিম একো কালাৰ ইউজ নকৰাকৈ বা একো হিট ইউজ নকৰাকৈ কেনেকৈ হেয়াৰ কাৰ্ল কৰিব পাৰি। তো দেখিছে মোৰ অলমোষ্ট কাৰ্ল আছে। তো ইয়াক মই কেনেকৈ কাৰ্ল কৰিলোঁ সেইটো। তাৰ বাবে ফাৰ্ষ্ট মূৰটো চুচি ল'ম আৰু স্কাৰ্ফ এখন, যিটো আমি নৰ্মেলি স্কাৰ্ফ লওঁ, স্কাৰ্ফটো এনেকৈ চাপি কেনে তাৰ ওপৰত মূৰত পিন আপ কৰিম। দুই সাইড চুলিখিনি ভাগ কৰি লৈ কিনে ওৱান সাইডে এনেকৈ যিখিনি লাগে চুলিটো মেৰিয়াই যাওঁ। আমাক যলৈকে লাগে তো তালৈকে মেৰিয়ালে হ'ল। তো এনেকৈ অলপ অলপ আকৌ ইটো কমপ্লিট হ'ল, তাৰপিছত আৰু অলপ অলপ এনেকৈ চুলি লৈ কিনে তাৰ ওপৰে মেৰিয়াই গৈ থাকিলে হ'ল। তো এইখিনি যিহেতু ওলাই যাব তো তাৰ বাবে মই এটা ক্লিপ লগাই লৈছোঁ আৰু ওৱান সাইড হৈ গ'ল পূৰা। তাৰপিছত এনেকৈ খোপা এটা মেৰিয়াই পিন আপ কৰি ল'লোঁ। ওৱান সাইড হৈ গ'ল। তো এবাৰ নেক্সট সাইডে কৰিম। নেক্সট সাইডেও সেম এনেকৈ অলপ অলপ চুলি লৈ কিনে মেৰিয়ালে হ'ল। যিমান তললৈকে আপোনাক কাৰ্ল লাগে সিমান তললৈকে লৈ যাম। তো মই এইখিনি কৰি লওঁ। এয়া দুই সাইড হৈ গ'ল। তো এতিয়া এনেকৈ ৰাখি থ'ম ইয়াক আৰু আমি শুই যাম। এতিয়া শুই যাম। হে গুড মৰ্ণিং। মই জাষ্ট উঠিলোঁ আৰু মৰ্ণিং এতিয়া প্ৰায় 8টামান বাজিছে। পূৰা টোপনি লাগি আছে আৰু এয়া এতিয়া হোল নাইট ৰাখিছিলোঁ পূৰা 6 আৱাৰ্ছ। তো এতিয়া শুলি আছোঁ। নাজানো ৰিজাল্টটো কি হয়, যিহেতু মই এইটো জাষ্ট চাই কেনে ট্ৰাই কৰিছিলোঁ। তো কিমান বেছি হয় ভালকৈ খুলি ল'লোঁ। এয়া জাষ্ট খোলা হ'ল আৰু এতিয়া এয়া অলমষ্ট পূৰা কাৰ্ল হৈ গৈছে। যেতিয়া আমি কাৰ্লাৰে যেনেকুৱা কাৰ্ল কৰোঁ পূৰা ছেম টু ছেম সেনেকৈ হৈছে। অলপো গম পোৱা নাযায় যে মানে এনেকৈ কৰা গৈছে, যে কাৰ্লাৰৰ নহয়। আৰু কাৰ্লাৰে আমাৰ হেয়াৰটো চব পিছফালৰ পৰা পূৰা কাৰ্ল হৈ গৈছে। যিহেতু কাৰ্লাৰে আমাৰ চুলি ডেমেজ কৰে বা তেনেকুৱা হয় ন, ফাটে। তো তাতকৈ ভাল নেচাৰেলি কৰিব পাৰি, একো এফেক্টো নাই আৰু বহুত ধুনীয়াও হয়। আজি যদি ভিডিঅ'টো ভাল লাগিল তে লাইক কৰিব আৰু এনেকুৱা কিছুমান হেক্স ট্ৰাই কৰিম। মাজে মাজে এনেকুৱা হেক্স দি থাকিম। বাই বাই।